হেল্ল' বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল জ্ঞান টিউটৰিংলৈ। দিল্লী চুলতানাতৰ পাৰ্ট 1টো আলোচনা কৰা হৈছে। আপোনালোকে যদি চোৱা নাই তেন্তে চাই ল'ব। তাতে 13টা কুৱেশ্যন আলোচনা কৰা হৈছে। আজি তাৰ পিছৰ পৰা আলোচনা কৰিম। আপোনালোকে শেষলৈকে চাই থাকিব, কিয়নো এই প্ৰশ্নসমূহ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা প্ৰশ্ন। আপোনালোকে যদি প্ৰথমবাৰ এই চেনেললৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, আলাউদ্দিন খালজী কেপচাৰ্ড দ্য দিল্লী থ্ৰন আফটাৰ ছিকিউৰিং ফেবিউলাছ ৱেল্থ ফ্ৰম। আলাউদ্দিন খালজীয়ে দিল্লীৰ সিংহাসন দখল কৰিছিল তাৰ পৰা অতুলনীয় সম্পদ লাভ কৰাৰ পিছত। প্ৰশ্নটোত সুধিছে যে খালজীয়ে যে সম্পদ লাভ কৰিছিল কোনখন ঠাইৰ পৰা লাভ কৰিছিল সেইটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দেওগিৰি। ইয়াৰ ওপৰত যদি অকণমান কওঁ, আলাউদ্দিন খালজীৰ খুৰাক আৰু শহুৰেক জালালুদ্দিন খালজীক তেওঁ বিশ্বাসঘাতকতাৰে হত্যা কৰি সিংহাসন দখল কৰিছিল। আৰু অৱধৰ ৰাজ্যপাল হিচাপে আলাউদ্দিনে ডেক্কানত দেওগিৰি আক্ৰমণ কৰি এক বিশাল ধন সংগ্ৰহ কৰিছিল। আলাউদ্দিনে খুৰাকক হত্যা কৰাৰ পিছত যি ধন সম্পদ সোণ তেওঁ লাভ কৰিছিল, দখল কৰিছিল, সেইবিলাকৰ ব্যৱহাৰেৰে সৈন্যসকলক নিজৰ কাষতেই, সেইবিলাকৰ লোভ দেখুৱাই নিজৰ কাষতে বেছিভাগ সৈন্যসকলক নিজৰ কাষতেই ৰাখিছিল। 15 নম্বৰ প্ৰশ্নটো, হু এমং দ্য ফলোয়িং দিল্লী চুলতানছ ইজ ন'ন ফৰ ইন্ট্ৰডিউচিং মাৰ্কেট কণ্ট্ৰল মেকানিজম। নিম্নলিখিত দিল্লী চুলতানসকলৰ ভিতৰত কোন ৰজা নিয়ন্ত্ৰণ প্ৰণালী প্ৰৱৰ্তনৰ বাবে জনাজাত। দিল্লী চুলতানসকলৰ ভিতৰত এজনে নিয়ন্ত্ৰণ প্ৰণালী প্ৰৱৰ্তন কৰিছিল আৰু প্ৰশ্নটোত সুধিছে যে সেই নিয়ন্ত্ৰণ প্ৰণালী প্ৰৱৰ্তন কৰা ৰজাজন কোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আলাউদ্দিন খালজী। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য দিল্লী চুলতান হুৱেন দ্য থ্ৰীট অফ ইনভেশ্যন বাই মংগোলছ আণ্ডাৰ ছিংগিছ খান লুমড অভাৰ ইণ্ডিয়া। যেতিয়া ছিংগিছ খানৰ অধীনত মংগোলসকলৰ আক্ৰমণৰ ভাবুকি ভাৰতৰ ওপৰত পৰিছিল তেতিয়া দিল্লী চুলতান কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইলটুটমিছ। ইয়াৰ বিষয়ে যদি কওঁ, ইলটুটমিছ আছিল মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মহান খান। মনত ৰাখিব, মংগোল সাম্ৰাজ্যই 1221 চনৰ পৰা 1327 চনলৈ ভাৰতীয় উপমহাদেশত কেইবাটাও আক্ৰমণ আৰম্ভ কৰিছিল। তেওঁলোকে সিন্ধু নদীৰ চাৰিওফালৰ অঞ্চল জয় কৰিবলৈ সক্ষম হৈছিল আৰু পাঞ্জাৱ আক্ৰমণ কৰিবলৈ পাৰ হৈছিল, অৰ্থাৎ পাঞ্জাৱ আক্ৰমণ কৰিবলৈ সাজু হৈছিল। এই আক্ৰমণৰ সময়ত ইলটুটমিছ আছিল দিল্লী চুলতানাতৰ শাসক। মনত ৰাখিব। কুৱেশ্যন, ডিউৰিং দ্য ৰেইন অফ আলাউদ্দিন খালজী হু ৱেৰ আমিল। আলাউদ্দিন খালজীৰ শাসনকালত আমিল কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গভৰ্ণমেণ্ট এজেণ্টছ টু কালেক্ট লেণ্ড ৰেভিনিউ, অৰ্থাৎ ভূমি ৰাজহ দখল কৰা চৰকাৰী এজেণ্ট। আমিলসকল আছিল চিন্দিজ জাতিৰ। আমিলসকলে চৰকাৰী সেৱা প্ৰশাসনত কাম কৰিছিল। যেতিয়া ব্ৰিটিছ ঔপনিৱেশিক শাসন চলিছিল তেতিয়া ইংৰাজী শিক্ষা গ্ৰহণ কৰা আটাইতকৈ প্ৰাচীন আছিল এই আমিলসকল। পাছৰ প্ৰশ্নটো, হু এমং দ্য ফলোয়িং ৱাজ দ্য অথৰ অফ তাৰিখ-ই-আলাই হুইচ কণ্টেইনছ দ্য ডিটেইলছ অফ ফাৰ্ষ্ট ফিউ ইয়াৰ্ছ অফ চুলতান আলাউদ্দিন খালজী। নিম্নলিখিত কোন আছিল তাৰিখ-ই-আলাইৰ লেখক য'ত চুলতান আলাউদ্দিন খালজীৰ প্ৰথম কেইবছৰমানৰ বিৱৰণ আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আমিৰ খসৰু। আমিৰ খসৰুই গ্ৰন্থ লিখোঁতে, তেওঁ যে গ্ৰন্থ লিখিছিল সেইসমূহ লিখোঁতে তেওঁ ভাৰতীয় বিষয়বস্তু গ্ৰহণ কৰি গ্ৰন্থসমূহ লিখিছিল। লগতে তেওঁ প্ৰথম মুছলমান লেখক যিয়ে হিন্দী শব্দ ব্যৱহাৰ কৰিছিল। মনত ৰাখিব, কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে হিন্দী শব্দ ব্যৱহাৰ কৰা প্ৰথম লেখক কোন, তেতিয়া হ'ব আমিৰ খসৰু। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট মুছলিম মিলিটাৰী কমাণ্ডাৰ হু এনেক্সড বিহাৰ এণ্ড বেংগল বাই অভাৰথ্ৰ'ৱিং দ্য সেনা ডাইনেষ্টি। নিম্নলিখিত কোনজন প্ৰথম মুছলমান সামৰিক কমাণ্ডাৰ আছিল যিয়ে সেনা ৰাজবংশক উৎখাত কৰি বিহাৰ আৰু বংগ কব্জা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বখতিয়াৰ খালজী। বখতিয়াৰ খিলজী আছিল কুতুবুদ্দিন আইবাকৰ সামৰিক সেনাপতি। 1203 চনত বখতিয়াৰ খিলজীয়ে তেওঁৰ সেনাবাহিনীক লৈ বংগলৈ যায় আৰু বংগত
তেতিয়া সেনা ডাইনেষ্টিৰ ৰজা লক্ষ্মণ সেনক তেওঁ জয় কৰিছিল আৰু তেতিয়া লক্ষ্মণ সেনক জয় কৰি তেওঁ বংগ দখল কৰে। পাছৰ প্ৰশ্ন, হু এমং দ্য ফলোয়িং চুলতানছ ৱাজ এডভাইজড বাই কাজী মুগিছুদ্দিন টু এক্ট একৰ্ডিং টু দ্য লছ অফ শৰিয়াত বাট দ্য চুলতান ৰিজেক্টেড হিজ এডভাইচ। কাজী মুগিছুদ্দিনে শৰিয়াতৰ আইন অনুসৰি কাম কৰিবলৈ পৰামৰ্শ দিছিল, কিন্তু চুলতানজনে তেওঁৰ পৰামৰ্শ নাকচ কৰিলে। ইয়াত প্ৰশ্ন সুধিছে যে কোন চুলতানে কাজী মুগিছুদ্দিনৰ এডভাইচটো নাকচ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আলাউদ্দিন খালজী। নেক্সট কুৱেশ্যন, ইন দ্য দিল্লী চুলতানেট এন এডমিনিষ্ট্ৰেটিভ ইউনিট কল্ড পৰগানা ৱাজ হেডেড বাই এন অফিচিয়েল ন'ন এজ। দিল্লী চুলতানত পৰগনা নামৰ এটা প্ৰশাসনিক গোটৰ নেতৃত্ব দিছিল এজন বিষয়া, যাক জনা যায় ডেছ। সেই বিষয়াজনক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আমিল। আমিলৰ বিষয়ে আমি অলপ আগতে পাইছোঁ। পাছৰ প্ৰশ্ন, হু এমং দ্য ফলোয়িং চুলতানছ অফ দিল্লী হেড একচেপ্টেড দ্য চুজাৰাইনছ অফ দ্য টিমুৰিড ৰুলাৰ মিৰ্জা শ্বাহৰুখ। নিম্নলিখিত দিল্লীৰ চুলতানসকলৰ ভিতৰত কোনে টিমুৰী শাসক মিৰ্জা শ্বাহৰুখৰ চুজেৰাইনছ গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, খিজৰ খান ছাইদ। খিজৰ খান ছাইদ আছিল ছাইদ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক। 1414 খ্ৰীষ্টাব্দত তেওঁ ছাইদ ডাইনেষ্টি, ছাইদ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং এপইণ্টেড ইবন বটুতা এজ দ্য চিফ কাজী অফ দিল্লী। নিম্নলিখিত কোনে ইবন বটুতাক দিল্লীৰ মুখ্য কাজী হিচাপে নিযুক্তি দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মহম্মদ বিন তুগলক। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ নট এ নবেল আণ্ডাৰ আলাউদ্দিন খালজী। নিম্নলিখিত কোন আলাউদ্দিন খালজীৰ অধীনত মহৎ নাছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মুনিম খান। এই মুনিম খান আছিল সম্ৰাট হুমায়ুন আৰু আকবৰৰ অধীনত এজন মোগল সেনাপতি। নেক্সট কুৱেশ্যন, মালিক কাফুৰ ৱাজ হুজ জেনেৰেল। মালিক কাফুৰ কাৰ জেনেৰেল আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আলাউদ্দিন খালজীৰ জেনেৰেল আছিল মালিক কাফুৰ। মালিক কাফুৰ, যাক তাজ আল দিন ইজ আল দাউলা বুলিও জনা যায়, মনত ৰাখিব। দিল্লী চুলতানত শাসক আলাউদ্দিন খালজীৰ এজন বিশিষ্ট দাস সেনাপতি আছিল। 1299 চনত গুজৰাট আক্ৰমণৰ সময়ত আলাউদ্দিনৰ জেনেৰেল নুছৰত খানে তেওঁক বন্দী কৰিছিল, অৰ্থাৎ মালিক কাফুৰক বন্দী কৰিছিল। উইথ ৰিফাৰেঞ্চ টু দিল্লী চুলতানেট, হু ৱাজ দ্য ফাউণ্ডাৰ অফ ছাইদ ডাইনেষ্টি। দিল্লী চুলতানতৰ সন্দৰ্ভত চৈয়দ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অলপ আগতে অলৰেডি আলোচনা কৰা হৈছে, খিজিৰ খান আছিল ছাইদ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং চুলতানছ ফাউণ্ডেড এ টাউন হুৱেৰ নাও ষ্টেণ্ডছ আগ্ৰা। নিম্নলিখিত কোন চুলতানে এখন চহৰ প্ৰতিষ্ঠা কৰিছিল য'ত এতিয়া আগ্ৰা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চিকান্দাৰ লোডি। সাধাৰণতে এইটো স্বীকাৰ কৰা হয় যে আগ্ৰা মহাভাৰতৰ সময়ৰে পৰাই প্ৰাচীন চহৰ আছিল। তথাপিও দিল্লী চুলতানতৰ মুছলমান শাসক চুলতান চিকান্দাৰ লোডিয়ে 1504 চনত আগ্ৰা প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ডাইনেষ্টিজ ৰুলড অভাৰ ইণ্ডিয়া আফটাৰ দ্য ইনভেশ্যন অফ তিমুৰ। তিমুৰৰ আক্ৰমণৰ পিছত নিম্নলিখিত কোনটো ৰাজবংশই ভাৰতত শাসন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ছাইদ ডাইনেষ্টি। প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং চুলতানছ হেড গ্ৰেটেষ্ট নাম্বাৰ অফ স্লেভছ ইন হিজ কোৰ্ট। নিম্নলিখিত কোনজন চুলতানৰ আদালতত সৰ্বাধিক সংখ্যক দাস আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ফিৰোজ তুগলক। ফিৰোজ তুগলকৰ আদালতত সৰ্বাধিক সংখ্যক দাস আছিল। ফিৰোজ তুগলকে জৌনপুৰ, ফিৰোজপুৰ, ফিৰোজাবাদ আৰু ফাতেহাবাদকে ধৰি দিল্লীৰ চাৰিওফালে কেইবাখনো চহৰ প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিব, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হুইচ অফ দ্য ফলোয়িং চুলতানছ প্ৰভাইডেড এমপ্লয়মেণ্ট টু আনএমপ্লয়ডছ। নিম্নলিখিত কোনজন চুলতানে নিবনুৱাসকলক নিযুক্তি প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ফিৰোজ তুগলক। পাছৰ প্ৰশ্ন,
In the Sultanate period, the highest rural authority for land revenue was dash. Sultanate কালত সৰ্বোচ্চ গ্ৰাম্য কৰ্তৃপক্ষৰ ৰাজহ আছিল dash. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চৌধাৰী। এই প্ৰশ্নসমূহ ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব, কিয়নো এই প্ৰশ্নসমূহ নানান প্ৰতিযোগিতামূলক পৰীক্ষাত অহা প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য স্লেভ ডাইনেষ্টি? স্লেভ ডাইনেষ্টিৰ প্ৰথম শাসক আছিল কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কুতুবুদ্দিন আইবাক। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ৰুলাৰ অফ দিল্লী? দিল্লীৰ প্ৰথম মুছলমান শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুতুবুদ্দিন আইবাক। আজিৰ কাৰণে এইখিনি, পিছত আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।